পুৰা ধুনীয়াকৈ মছলা চছলা চব তেল চেল মিলাই লোৱা হ'ল আৰু এতিয়া বিলাহীটো পুৰা দি দিয়া যাব ইয়াত ধুনীয়াকৈ বঠিম আৰু এই বস্তুটো ইয়াত যাব খোৱাহে কথা আজি আৰু বিলাহী চব তই কি বনাইছ জলকীয়া পুৰা চুঙাত হৈ আছে মাংস এটা ঠুকাটো লগাই দিছোঁ আৰু এইয়া পুৰা কোলা কোলা হৈ গৈছে লাহে লাহে বেছি জুই দিলেতো ফাটি গৈছে দেখোন যিহেতু ঘূৰাই ঘূৰাই দি থাকিবি এইফালে এই কাম কৰি থাকক আৰু আমি এতিয়া যাওঁ বলো চলো এডাল খৰি আছে বেক চাইডে খৰিডাল লৈ আহোঁগৈ কাৰণ ঘৰৰ কাৰণে খৰিও লাগে সেইটো কাৰণে যাওঁ আৰু গুড মৰ্ণিং গাইজ সকলোৰে কি খবৰ আশা কৰোঁ সকলোৰে খবৰ ভাল একদম পৰা উঠিলোহে ৰাতিপুৱা আৰু মানে কি ক'ম মাতটো চাগে শুনি গম পাইছে যে এইটো ৰ'বতে কেমেৰাটো মোহাই লওঁ অঁ মাতটো শুনি চাগে আপোনালোকে গম পাইছে যিহেতু এইটো বিকাশৰ মাত নে নাইকাৰ মাত কিন্তু কি ক'ব সেইকেইদিন মানে এনেকুৱা গা বেয়া গোটেই কিবা হৈ গ'লোগৈ সেইটো কাৰণে ভাবিলোঁ ব্লগ শ্লগ এইবিলাক মানে নিদিওঁ একদম কি ক'ম জ্বৰ পানী লগা কাহ চৰ্দি একদম নক'বা আৰু নেপেৰাকৈ লাগিলে অকণমান আজি ভাল লাগিছে যিহেতু মই আজি ব্লগ এটা দিওঁ বুলি ভাবিছোঁ আৰু আপোনালোকৰ কাৰণে বহুত ইণ্টাৰেষ্টিং কিছুমান কথাও আনিম আৰু যিহেতু আজি ব্লগটো মানে কি হ'ল মেইন কথাটো আপোনালোকক কৈ দিছোঁ মই থাম্বনেইলখনত লিখিলোঁ যিহেতু মই ফাৰ্ষ্ট টাইম গাহৰি খাম আৰু একচুৱেলি মই গাহৰি আজি নাখাওঁ আজি চিকেন আৰু তেনেকৈ বেম্বত মানে বাঁহত দি পেলাই আমি পথাৰত ধুনীয়াকৈ এটা জেগাত বহি পেলাই তেনেকৈ খাম কিন্তু আজি কেলৈ নাখাওঁ বুলি ক'লোঁ গাহৰি কাৰণ আমাৰ গাহৰি ইয়াত কাটে চানডে তো চানডেহে গাহৰি আহিব আৰু তেতিয়া মই ফাৰ্ষ্ট টাইম গাহৰি খাম আৰু আপোনালোকক দেখাম আপোনালোকে এক্সাইটেড নাই কাৰণ মই এতিয়ালৈকে মানে মই গাহৰি আজিলৈকে খাই পোৱা নাই মেইন কথা ভাইটিহঁতে বাৰু খায় কিন্তু আমাৰ ঘৰত মানে এলাউ নাই গাহৰি খোৱা বাহিৰত ভাইটিহঁতে খায় আৰু ব'লক এতিয়া চিকেনো আনিবলৈ যাওঁ ঘৰ মানে দোকানৰ পৰা আহি পেলাই অ' ভাইটি বোলা কোন ক'লি মাজু তো মানে মাজুৱে মই এতিয়া যাম দোকানৰ ফালে ওলাই মেলি একদম চিকেন টিকেন লৈ আহোঁগৈ চিকেন টিকেন লৈ যোৱা অহাৰ পিছতে বাঁহ চাহ কাটো এইফালে আহি গ'ল আমাৰ ব্ৰ' তাৰপিছত আৰু আজি কেনেকুৱা হ'ব ভিডিঅ'টো আৰু মেইন কেছ ই মানে গুৱাহাটীৰ পৰা আহিলে সেইটো কথাও ক'ম কেলৈ আহিলে কি কথা পিছৰ পৰা কৈ দিম বাৰু আপোনালোকক বাৰু এতিয়া দেৰি নকৰোঁ ব'লো আপোনালোকে ভিডিঅ'টো চাই থাকক অ' গাইজ কি ক'ম এনেকুৱাই মানে কাহ হৈছে মানে তথাপিও ভিডিঅ' বনাবলৈ নেৰিছোঁ এতিয়া মই যাম মানে দোকানৰ ফালে ওলাই যাওঁগৈ যিহেতু চিকেন টিকেন আনি লওঁগৈ আৰু অলপ মই ফ্ৰেছো হৈ লওঁ ফ্ৰেছ হোৱাৰ কাৰণে একদম মই এটা ফেচ ৱাছ আনি আছোঁ গম পাইছে আপোনালোকে আজিকালি মোৰ মুখখন অকণমান হ'লেও আগতছে গ্ল' এটা গ্ল'নেছ আহি থাকে আৰু মই আগতে বহুত মানে বেছি দাগ আছিলে এতিয়া অকণমান দাগটো অলপ কমি গৈছে ঐ ভাইটি মোক ফেচ ৱাছটো লৈ আছোন জল্দি দেৰি হৈছে গাইজ একদম পটাপট যাব লাগে আৰু আপোনালোককো ক'ব লাগে কিছুমান কথা আছে যিহেতু ভিডিঅ' কিয় এইটো নহয় আৰু এটা মই নতুনকৈ ফ্লিপকাৰ্টত মই কালি অৰ্ডাৰ দিলোঁ কালি পালেহি সেইটো লৈ আহা কথা আছে তই আন তাৰপিছত মই এইটো মানে আপোনালোকৰ মানে বেছি দিন নালাগে 3 দিনতে আহি পেলাই ধুনীয়াকৈ পাই যাবহি ৰ'ব মই দেখাই দিছোঁ এইটো আপোনালোকে মানে 3 দিনমান লাগে 3 দিন 4 দিনমান লাগে 3 দিন 4 দিনতে আহি পেলাই পাই যাবহি আৰু মই মেইন কথাটো কৈ দিছোঁ যিহেতু এইটো মষ্টেকৰ আৰু মেনৰ কাৰণে বিশেষকৈ মেনসকলৰ কাৰণে হয় এইটো আৰু বিশেষকৈ এইটো এটা মানে মেন্থলৰ নিচিনা এটা বস্তু আছে যোনকৈ আপোনালোকৰ মুখখন বহুত মানে ঠাণ্ডা কৰি দিব আৰু ইয়াত এটা গোন্ধ আছে বহুত ধুনীয়া বহুত মজা লাগে আৰু মেইন কথাটো কি হৈছে আপোনালোকে যদি এইটো বটল যদি দুটাকৈ আপোনালোকে যদি কিনে তেতিয়াহ'লে আপোনালোকে 125 ৰুপিছতে আপোনালোকে বিন্দাছকৈ পাই যাব ধুনীয়াকৈ আৰু মেইন কথাটো হৈ গ'ল কি এইটো ফ্লিপকাৰ্ট আৰু এমাজনত আপোনালোকে 5.5 লাখতকৈ বেছি অধিক ৰিভিউ আছে আৰু ইয়াত আপোনালোকক এইটো কি বুলি কয় লিক'ৰাইজ এক্সট্ৰেক্ট আৰু চিলিক এচিডৰ পৰা ধৰি আপোনালোকে বহুতখিনি ইয়াত পাই যাব বহুত বেছি ভাল হয় আৰু এইটো কেনেকৈ ইউজ কৰিব কেনেকৈ ব্যৱহাৰ কৰিব আপোনালোকক মই দেখাই আছোঁ ব'লো আপোনালোকে ভিডিঅ'টোৰ লগত বনি থাকক নেচাৰেল ৱাটাৰ মানে পাছফালৰ এই আছে আজিকালি পানী ইয়াৰ কাৰণে ভাইটি তুমি লোৱা কেমেৰাটো তোমাক চঞ্জাই দিলোঁ আৰু এইটো আপোনালোকে চাওক মেইন কথাটো এনেকৈ উলিয়াই পেলাই ইয়াৰ পৰা মাত্ৰ 2 টোপালমান তেনেকৈ পাম্প কৰি ওলাই যা
ওলাইছেনে এই চাওক জেলি ৰগৰিলে মানে কি হয় ইয়াৰ পৰা একদম মজাকৈ এনেকুৱা টাইপ মানে বগা বগা এটা বস্তু ওলাব এইটো আপোনালোকে মুখত ধুনীয়াকৈ মই ঘঁহি আপোনালোকক দেখাই দিম এনেকৈ পুৰা মুখখনত একদম মজাকৈ ৰগৰিব তো গাইজ এতিয়া চাওক যিমান হ'লে মুখখন অলপ ফ্ৰেছ লাগিছে আৰু ইয়াৰ পৰা এনেকুৱা ধুনীয়া এটা গোন্ধটো পাইছনে নাই এনেকুৱা ধুনীয়া এটা গোন্ধ ওলাইছে নহয় তো সেইটো কাৰণে তই ক'ত থলি বস্তুটো এইটো আপোনালোকে ব্যৱহাৰ কৰক বহুত মজা আৰু এইটো মোৰ ডেছক্ৰিপশ্যনতে আৰু পিন কমেণ্টতে দিয়া থাকিব আপোনালোকে গৈ পেলাই এইটো মানে আনক আৰু মজাকৈ আৰু তয়ো ব্যৱহাৰ কৰ এইটো তেতিয়াতো মুখৰে গুটিবোৰ আঁতৰিব মোৰ সেইকাৰণে গুটি নাইকিয়া হ'ল কিন্তু ডাৰ্ক স্পটবোৰ অলপ আছে সেইটো গুচি যাব বাকী চাই থাকক আপোনালোকে ব'লক এতিয়া চিকেন আনোগে গাইজ হৈ গ'ল তোৰ হ'ল নাই আজৰি ব'ল আমি যাওঁ এতিয়া গাইজ একদম পৰা দোকানৰ পৰা একদম মাংস চাংস আনিহে লগ পাই আছোঁ ব'লক এতিয়া যাওঁ চিকেন আনিবলৈ গাইজ আমি পূৰা এইফালে নীলোৎপলৰ ঘৰৰ পৰা চুঙা দুটা কাটি ল'লোঁ আৰু চুঙাত দিয়া হ'ব আজি শলাদ দিয়া কাৰণে চুঙাত দিওঁ শলাদ দিয়াটোতো সেইটোৱে যোনটো সোমোৱাই সেইটো শলাদ দিয়া বুলি কয় এইটো চুঙাত দি মেলি আমি এতিয়া ক'ত খাওঁ সেইটোৱে খালি এতিয়া আইডিয়াটো হোৱা নাই পাছফালে খাম চাগে আৰু এইফালে পথাৰৰ পৰিৱেশ ধুনীয়া এনেকৈ গৈ এনেকৈ দেখি তাত যাবগৈ লাগিব ঘৰলৈ এতিয়া আৰু মাস্কখন মাৰি আছোঁ কথাটো হৈছে কি মোৰ ভাগৰ পানী লগা ফলগুটি ওলাই আছে আৰু ধুনীয়াকৈ জ্বলা দি আছে একদম মজাকৈ খাব লাগিব পূৰা নেকি এইফালে চিকেন টিকেন আনিলোঁ আৰু এইফালে বিলাহী পূৰা নলাত পূৰা খুন্দি মেলি ইয়াৰ লগত মিক্স কৰি মজাকৈ খোৱাই কথা এইফালে মাজুৱে পূৰা লাগি আছে ইনগ্ৰিডিয়েণ্টছ পূৰা লগত আজি এইটো কেনেকৈ বনোৱা যাব কাহিনীটো অডিয়েঞ্চক কৈ দেচোন তই এবাৰ কথাটো এবাৰ খুৱাই থাকিম চাই থাকিব লাগিব হয় নেকি ভিডিঅ'টো ভালকৈ চালে গম পাব হয় নেকি এইফালে পৰা পিঁয়াজটো ধুনীয়াকৈ কাটি আছে তাৰপিছত চুঙাত ভৰাই ইয়াৰ টেষ্টটো কি মজা ইয়াতকৈ মানে গাহৰিটো বেছি ভাল আছিলে গাহৰিটো আমি কেতিয়া আনিম চানডে আমি যদি পাৰোঁ মানে কি আনিমে চেষ্টা কৰিম আনিবৰ কাৰণে পূৰা ধুনীয়াকৈ মছলা চব তেল মিলাই লোৱা হ'ল ইয়াৰ এতিয়া বিলাহীটো পূৰা দি দিয়া যাব ইয়াত ধুনীয়াকৈ মঠিম আৰু এই বস্তুটো ইয়াত যাব খোৱাহে কথা আজি আৰু বিলাহী চব তই কি বনাইছ জলকীয়া হা ধুনীয়াকৈ এইবিলাক কলপাতখনো মেৰিয়াই দিব লাগিব হয় হেৰিটো ক'ত গ'ল জানো চুঙাটো ক'ত থলি চুঙা এই বাহিৰত ধুবলৈ দি থওঁ দিছোঁ ৰ ধুনীয়াকৈ পূৰা চুঙাত হৈ আছে মাংস এইটো থোকাটো লগাই দিছোঁ আৰু এইয়া পূৰা কোলা হৈ গৈছে লাহে বেছি জুই দিলেতো ফাটি গৈছে দেখোন এইটো ঘূৰাই দি থাকিবি এইফালে এই কাম কৰি থাকক আৰু আমি এতিয়া যাওঁ ব'লো চালো এডাল খৰি আছে বেক চাইডে খৰিডাল লৈ আহোঁগৈ কাৰণ ঘৰৰ কাৰণে খৰিও লাগে সেইটো কাৰণে যাওঁ আৰু চাই থাকক বাকী আপোনালোকে ফালে গাইজ পূৰা চুঙাত হৈ আছে মাংস এইটো থোকাটো লগাই দিছোঁ আৰু এইয়া পূৰা কোলা হৈ গৈছে লাহে বেছি জুই দিলেতো ফাটি গৈছে দেখোন এইটো ঘূৰাই দি থাকিবি এইফালে এই কাম কৰি থাকক আৰু আমি এতিয়া যাওঁ ব'লো চালো এডাল খৰি আছে বেক চাইডে খৰিডাল লৈ আহোঁগৈ কাৰণ ঘৰৰ কাৰণে খৰিও লাগে সেইটো কাৰণে যাওঁ আৰু চাই থাকক বাকী আপোনালোকে গাইজ এইফালে এডাল খৰি আমি কাটিলোগৈ গেন্ধেলা পৰ্বৰ লগত আমি মাংস বনোৱাৰ লগতে এয়া খৰিও ঘৰৰ কাৰণে কাটিলোঁ এডাল গেন্ধেলাই অকলে নোৱাৰিলে সেইটো কাৰণে বোলো অকণমান খৰিকেইডাল চিকুণাই দে দালিকেইডাল সেইটো কাৰণে চিকুণাই দিছে এতিয়া এডাল প্ৰথমতে থৈ আহোঁগৈ এডালো গধুৰ আকৌ বহুত পাৰিবি তই সেইখিনি থওঁ মই এইখিনি থওঁ আমাৰ হৈ গ'ল আয়োজন ভাগ এয়া মই খৰি আনিবলৈ যাওঁতেনেই হৈ গ'ল আৰু চকনা কি মজা একদম গৰম এতিয়া খোৱাহে কথা আৰু তেল ওলাই গৈছে আমাৰ
মাজু কাইদুৱে বনাইছে হ'ব গৰম গৰম এতিয়া এইফালে ঠাণ্ডাই হৈ গৈছেগে একদম পুৰা প্ৰথমে ৰ'ব গেলা টেষ্ট কৰি মাজুক মেট বিৰাট টেষ্টি মজা টেষ্ট ক বনাই খাব ইয়াৰ গাহৰি আহিব ভাজি ভাতকে চুঙাত খাই বেছি ভাল হৈছে গেছ চব নাবি কি মজা ভাতৰ লগত এইখিনি যে একণ আছে মাৰকে মাজু ভাত লৈ আহ হাৰ্ডি চাৰ্ডি মজা আহি গৈছে তললৈ নাও তলত বহি লওঁ খাওঁ মজাকৈ চক আপোনালোকে গাইজ মাটিয়ে পিয়া আৰু যিহেতু সৰু মানে সৰু বস্তু এটা খাব লাগে মাজু খোৱা ইয়াৰ লগত এক বাইট তুমি মাৰা তাৰপিছত মোক দেখাই দিবা উঘা আহি গৈছে মোক মানে কবি ভাজি কেনেকুৱা টেষ্টটো মজা নে বেছ মৌ অকণমান এনেকৈ ফ্লেভাৰটো ভাজি ল'লোঁ দেখাবি একো সঁচাকৈ কৈছোঁ গাইজ নাকৰ পৰা পানী ওলাই গৈছে বাৰু সেইটো কাৰণে এনেকৈ খাইছোঁ পুৰা পিঁয়াজ চিয়াজ বহুত টেষ্টি বহুত বেছি টেষ্টি বনাইছে মাজুৱে বহুত বেছি ভাল লাগিছে মোৰ আপোনালোকে ট্ৰাই কৰি চাব এনেকৈ একদম পুৰা মজাকৈ খাই লওঁ গাইছ কম আপোনালোকক একদম পুৰা ঘামাই দিলেগে এনেকুৱা জ্বলা দিলে মাজুৱে নহয় কি কম কি ভাল লাগিছে এই ফটো দিছিলোঁ মানে এনিচাক তো মানে তাই ভাবিছে খাবলৈ ভাল লাগিব তো হেল্ল' গাইজ বুলি কৈ দিওঁ তো গাইজ সেইটোৱে আৰু আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পালে আৰু নেক্সট আহি আছে গাহৰি হয়তো শলাত দিব পাৰোঁ ভৰাই নহ'লে বাঁহৰ চুঙাত আকৌ বনাব পাৰোঁ খালি আমাৰ ঘৰত এলাও নকৰে আপোনালোকক কৈছোঁ সেইটো আমাৰ পাছফালে হ'ব কাহিনীটো আৰু দুজনমান ব্যক্তি আৰু আহিব ইয়াৰ মাজত জড়িত হ'ব তো সেইটো বহুত ধামাকা হ'ব ব্লগটো যিহেতু মই আজিলৈকে গাহৰি খাই পোৱা নাই ফাৰ্ষ্ট টাইম খাম আপোনালোককো দেখাম চাই থাকক নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই বাই আৰু আপোনালোকৰ ৰাস্তাটো মই ক'বলৈ পাহৰি গৈছিলোঁ এইটো ফেচ ৱাছটো আপোনালোকে যিহেতু মই আপোনালোকে কৰিলোঁ বহুত ভাল হয় আপোনালোকে এবাৰ ইউজ কৰি চাবগৈ আৰু তাৰপিছত ৰিজাল্ট কেনেকুৱা পায় কেনেকুৱা নাপায় মোক ক'ব ডেছক্ৰিপশ্যন আৰু পিন কমেণ্টতে লিংক দিয়া থাকিব গৈ পেলাই বাই কৰক আৰু চমৎকাৰ